Hello guys, welcome to my YouTube channel. Hoy, আজি ভিডিওটো বেলেগ ধৰণৰ হ'ব গৈছে। আৰু বৰ্তমান আছো ঘৰতে আৰু কেনে ৰ'দ দিছে দেখিছে নে? জুন জুলাই মাহ আহাই নাই। আৰু আমাৰ আইতাৰো এইটো গতি। পুৰা গৰম মানে আইতা গৰম কেনেকুৱা? গৰম এই বেজাৰ গৰম মানে জুন জুলাই মাহ আহাই নাই তথাপিও গৰম। আৰু ভিডিওটো আৰম্ভণি কৰিছো এতিয়া মানে ভিডিওটো আৰম্ভণি কৰা আগৰ পৰা কৰিলো কিন্তু ইন্ট্ৰোটো দিবৰ কাৰণে তেতিয়া আৰু চান্স নহ'ল বেলেগ ধৰণে ভিডিওটো আৰম্ভণি কৰিলো নেকি তো বলক ভিডিওটো আৰম্ভণিৰ পৰা এবাৰ চাও বলক তো গাই চাওক মায়ে এই ফিল্টাৰ চাফা কৰি আছে দেখিছেনে এইটো মই যে আমাৰ শাস্তিগঞ্জ চাব হা দেই নাপায় থাকি পেলাই নামি যাওঁ নালাগে জানানে তোমাৰ খবৰ না Camera record দিছিলা এই দেখি কি দিছলে নাই নাই মই দেখি আছো মই এই ৰেকৰ্ডটো কৰি লাগি আগে আছিলো বা ভিডিও দিবা ইউটিউবত গম পাওঁ না খাবি মুকু গম পাওঁ না তো গাইস প্ল্যান সাকসেসফুল ধুনীয়াকৈ মাৰ লগত আমি প্ৰেংক কৰিলো পানী মজা তো গাইস মায়ে ফিল্টাৰ ভাল কৰি আছিল প্ৰেংকটো মানে উল্টে ভাৰী মোৰ ওপৰতে পৰিল মই ভাবছিলো শাস্তি কৰোঁ পানী মাৰি কিনে কিন্তু লাষ্টৰ হালতটো মোৰে বেয়া কৰি দিলে মা মা হে মা ওপৰত ঠাই কেনে লাগছে হে হে কষ্ট হৈছে নেকি এতিয়া মাক শাস্তি কৰি ভাল লাগে তো গাইছ মানে মেইন কোনটো ওপৰত দিবা লাগে সেইখন তলত থাকে ওপৰত ইখন নাথাকে ওপৰত এতিয়া পাই সেইটো নাখান্দে তো গাইছ মানে আমাৰ ফিল্টাৰটো হৈছিল বেয়া হাজিৰা মানুহ মাতি মাতি হাজিৰা নাপায় আমাৰ ঘৰত হাজিৰা মানুহ দেখিছে নাই ফিলিং কেনেকুৱা আপোনাৰ কাম কৰি কেনেকুৱা লাগছে বঢ়িয়া লাগছে ইমান গৰম ঠাণ্ডা ঠাণ্ডা জানো ধুনীয়াকৈ আমি এটা কাম কৰি আছোঁ দেখিছেনে এইবিলাক আমাৰ পাইপ পানী আহা টেংকেট পানী আহা মানে আমি বালিটো ওপৰত তলত উঠাই টেকন'লজি কৰি পেলাই সদল মদল কৰি থৈ দিছোঁ সেই এতিয়া ওপৰত টেংকেট উঠি আছোঁ তো বাকী আমি মাৰ লগত কৰা এই ফাল্টুটো কেনেকুৱা লাগে কমেণ্ট কৰি ক'ব মা এতিয়া সোমাইছোঁ পানী মাৰি বেয়া খং উঠে মানে তো ধুনীয়াকৈ মই আহিছোঁ ধেমালি কৰিম বুলি পিছত উল্টাই ধৰি ময়ে জিকিলোঁ মানে মায়ে কি কৰিছে বহিছে চাওক এইটো মানে এইফালে টেংকি ভিতৰ কৰা ফাৰ্ষ্ট লাইট দেখাই কথা এইটো হৈছে ফাৰ্ষ্ট লাইট মানে কি ফাৰ্ষ্ট লাইট আমাৰ টেংকি ভিতৰ কৰা ইয়াতে ফিল্টাৰৰ পৰা পানী পৰে ন তলত আৰু এই মই এই মস্ত জখলা আন মানুহটো ইপিনে সোমাব নোৱাৰি যাওঁ তো তাকে এতিয়া মাক মই সোমাব দিছোঁ আৰু দিনটো কিবা কিবি কৰিলোঁ নেকি তাৰপিছত আৰু পুৰা আমাৰ দেউতা হেল্প কলেজৰ পৰা দেউতা এই গৰমত মন্তব্যটো জানি হ'ব গালি চালিখন পাব ৰিক্স নাই আজি এনেই ঘৰৰ ফালতে ভিডিঅ' দেউতা গৰম কেনেকুৱা কেনেকুৱা লাগিল আপোনাৰ এক্সপিৰিয়েঞ্চ আজিৰ দিনটোৰ কলেজৰ হে কি মুৰা কাপোৰ হাতি বহিছা কাম বন নাই হে রাত্রি নহব নয় আর 8:30 খুব লাগে 3টাত বনাবলৈ ধৰক একদম পুৰা আপোনালোকক লাইভ এক্সাম্পল দেখিছে নাই
চৰকাৰী চাকৰি হয়নে এতিয়া চবে চৰকাৰী চাকৰি ভাল বুলি কয় ভালনে খাওঁ হা খাওঁ কা ইচ্ছা নহ'ল নেকি তো আমাৰ ভগৱানে একমাত্ৰ কষ্ট কৰা মানে দেউতাই আমি পিছে পিছে আহি আছোঁ আৰু দেখি দেউতাই যোনফালে লৈ যাই আছে আমি সোনফালে যাই আছোঁ লাহে লাহে আমিও কষ্ট কৰি আহি আছোঁ তো দেউতাটো আজি কি বুলি কয় আপোনাৰ এই 25 বছৰ হ'ল চাগে চাকৰি কৰিব 25 বছৰ মানে কি আৰু 2001 পৰা চৰকাৰী চাকৰি হৈছে তো তেতিয়াৰ পৰা 25 বছৰ এনেইতো 1983 চনৰ পৰা দেউতাহঁতে চাকৰি কৰা এনেকুৱা ভেঞ্চাৰ আগৰ দিনত সেনেকুৱাই আছিলে ন চিষ্টেমবিলাক বেলেগ আছিল কলেজখন দেউতাহঁতে পাতিছিল সেনেকুৱা চিষ্টেমৰ পৰা তাকে দেউতাহঁতে আমাক চলাই নি আছে আমি পিছে পিছে যাই আছোঁ এতিয়া সৰুৰ পৰা আমি সেনেকৈ ডাঙৰ হ'লোঁ নেকি এতিয়া আমিও লাহে লাহে ডাঙৰ হৈ আহিছোঁ আমাৰো দায়িত্ববিলাক বাঢ়িছে চ' আমিও এতিয়া দুয়োটাৰ পিছে পিছে ইনকামৰ পথত আমিও যাবৰ কাৰণে চেষ্টা কৰিব লাগিব তেতিয়াহে হ'ব হয় নাই দেউতাই মোৰ চব চাবি দিলে কেনেকৈ হ'ব এতিয়া চাইছেনে চাকৰি চৰকাৰী চাকৰি হ'লেও মাহত ভাল দৰমহাই পায় চাকৰি চৰকাৰী তথাপিও যি হ'লেও কষ্টটো হয়ে সেয়াই আৰু আমি সৰুৰ পৰা আমি এনেকৈ ধেমালি ধুমুলা কৰি থাকোঁ আৰু কেতিয়াবা আমাৰ লগত ধেমালি কেতিয়াবা দেউতাৰ লগত ধেমালি নেকি আমাৰ ধুনীয়াকৈ কণী মাৰি দি ভাতকেইটা খোৱা যায় কণী কেইটা কৈছা 7টা মানে কৈছে তাত ডাঙৰ প্ৰব্লেম চাব মানে মই যাওঁ জিমত তো জিমৰ ডাইট প্লেনটো যেতিয়া কমপ্লিট কৰিব লাগে প্ৰ'টিন ইনটেক কমপ্লিট কৰিব লাগে তেতিয়া কাৰণে মই কণী খাব লাগে বইল এগছ ধৰি লওক আপোনাৰ 3টা 4টা খাব লাগে এতিয়া মানে এটা কথা আমাৰ মাহঁতে ভাবে মানে কণী খালে বেমাৰ লাগে কিবা লাগে মানে আমি খাব লাগে না আমি জিম কৰোঁ কিন্তু মায়ে এনেকুৱা 3টা কণী খাইছা বেমাৰ লাগে মোক এনেকুৱা মানে বা বইল চিকেন খালে হৈ খাই হ'বা কিবা হ'ব ব্ৰইলাৰবিলাক বৰ ভাল গম পাইছে বেয়া বাৰু হ'লেও খাব লাগে ন নে কি তো ঠিক আছে ভাতটো খাওঁ ধুনীয়াকৈ কণী বইলে দি বাকী আৰু আজিও জিম আছে আজি মোৰ ভাগিন চানাহঁত আছে ৰ'ব মোৰ ভাগিন আহিছে মানে আমাৰ সেইফালৰ ঘৰখনৰ বাইদেউৰ ল'ৰাটো আৰু আমাৰ এই দুটাকে লৈ কিনে যাম জিমত তো সৰু সৰু ক্লিপ কিবা দেখাবৰ কাৰণে ট্ৰাই কৰিম নাই কি এতিয়া ভাতটো খাই ল'ব গাটো ধুব লাগিব তাৰ আগত জিকি গ'লো গোটেই তো গাইছ বৰ্তমান ওলাই আহিলোঁ জিমৰ কাৰণে আৰু এইয়া এইখানে চানাপাহঁতক লৈ চাওক বহুত ধুনীয়া বতৰটো চাওক মানে ৱেডাৰটো কিমান ধুনীয়া লাগিছে আৰু যাব আহিছোঁ জিমত আৰু মানে আজি মোৰ জিমৰ কি বুলি কয় জিমৰ পাৰ্টনাৰ নাই তো পাৰ্টনাৰ আজি সিহঁতে হেল্পাৰ লৈছে হেল্পাৰ বোলক জিমত যাওঁ নেকি এই আৰু তো গাইছ বৰ্তমান আছোঁ জিমত আৰু মাৰি আছোঁ আকৌ ৱৰ্কআউট কৰি আছোঁ আৰু বৰ্তমান মাৰি ডেডলিফ্ট তো লাষ্ট ডেডলিফ্ট ছেট আছে বলক কিমান গৈছে আজি বহুত গৰম সেইকাৰণে লাইটত মাৰিছোঁ মানে 100তে মাৰিছোঁ 100ৰ ওপৰত যোৱাই নাই বিৰাট গৰম চ' বলক দেখাই আছোঁ কিমান যায় নেকি এইগিলা আমাৰ জিমৰ ল'ৰা আহিলে লেকচাৰ নাই আপোনালোকে বেকৰ ৱৰ্কআউট দেখে আৰু জিমৰ সৰু ক্লিপ এটা দেখালোঁ আৰু জিমৰ পৰা আহি পালোঁ ব'ল আৰু এতিয়া আমি যাব ওলাইছোঁ ৰাস্তা চাবৰ কাৰণে মানে আমাৰ নতুন ৰাস্তা বনাই আছে এইটো বেতাল দাহঁতৰ ডাইলগ ৰ'ব এক্সিডেণ্ট মানে আমাৰ ৰাস্তাটো বনাই আছিলে আপোনালোকে সেইদিনাখনে অলপ চব দেখা পাইছিলে চাগে ৰাস্তাটো ৰাস্তা এনেকুৱা বনাই আছে তো বনাই আধা বোলা পাইছে আহি কি পাইছে কি বনাইছে নে একবাৰ বোলো আমিও দৰ্শন কৰি হ'ল গাঁৱৰ হেৰি নেকি কি মানুহ নহয় গাঁৱৰ ব'ল আমি চাই আহোঁ তো গাইছ চাওক নতুন ৰাস্তা আহিলা আমাৰ নতুন ৰাস্তা বনাইছে দেখছে আমাৰ নতুন ৰাস্তা বনাইছে আকৌ কালি দিনত কালি যদি ৰাস্তা বনাই মানে এইটো হেৰি এই ডাঙৰ শিলটো দিছে ইয়াতে ইয়াৰ পিছত আৰু এটা তলত দিব পা ইয়াতে এইটো নহয় কাক দেখাবি আৰু এটা দেখাব পাৰোঁ আৰু এটা বনাওঁ আৰু এটা তল দিব পাৰোঁ তাকে ধুনীয়া লাগি আমাৰ গাঁৱৰ ৰাস্তা পকা হৈ গ'ল এতিয়া আৰু বিন্দাছ ফাই পা বাইকত উঠি ভাল লাগব এতিয়া না বিন্দাছ লাগব বাইকত উঠি ঠিক আছে আকৌ যদি কালি ভিডিঅ' বনাওঁ ধুনীয়াকৈ দেখাই দিম ৰাস্তা বনাওঁ
তো গাছে ৰাস্তা চাই আহিলোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনি আছে সৰু নৰ্মেল ভিডিঅ' এটা বনাই দিলে ঘৰে নেকি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকৈ হ'ল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নেকি আকৌ নেক্সট ভিডিঅ' সৈতে লগ পাইছোঁ আজিলৈকে বাই বাই